Hello guys, welcome back to my YouTube channel. To next part hobole goi ase BBSC campusor. To agor video apnalok dekhalu new auditorium logote girls hostel. To eti apnalok loi jam collegeor bhitorle logote administration building. তো ইয়াতে কথা এটা কই ন জুনে ফার্স্ট এটো ভিডিও চাইছা তো গম নাপাবা এটো কি হয় তো ইয়াৰ এটো সেকেন্ড পার্ট হয় ইয়াৰ আগত আৰু এটা পার্ট আছে পার্ট 1 হেতু চাই লবা মই ডেসক্ৰিপচনৰ লিংক দিছো হেতু চাই হেতু চাবা তো তেতিয়া কথাটো বুজি পাবা তো বলক তেন্তে ভিডিওটো আৰম্ভ কৰো তো ওলাই আহিলো দে গাইস এখন গাড়ী আছে ওলাই আহিছো গেট এখন ওলাই পিনে ফ্ৰণ্টে আপুনি দেখিব কলেজ এখন BBSC দেন এফালে আহিব অডিটৰিয়াম বনাইছে যেটো হোৱা নাই এফালে হোষ্টেল বয়জ এফালে বাদ নাই আমি যাব লাগিব আকৌ ৰিটাৰ্ণ এফালে তো গৈ একেবাৰে এফালে দি গৈ এনেকৈ গৈ তাত নাম আৰু তাত দেখাম তো আমি পালোহি এডোখৰত কলেজ পাইছোহি মাটি পাইছো তো কলেজ পালোহি আমি এবাৰ যাম এফালে সিধাই পুনে পুনে যাম তো বয়স আছে ওলাই আছে বাৰু এইটো অলপকে এইটো এখন আমাৰ কলেজৰ বেক সাইড দে চাই লওক কিনে ড্ৰয়িং খিনি এইটো বনাইছে এই দেখা হা মজা ড্ৰয়িং কৰিছে খিনি চাই লওক কলেজখন বেলেগে দেখাম গোটেই কেম্পাসটো ভালকে এটা ভিডিও বহুত দীঘল হ'ব গম পাইছো মানে তো তিনটামান ভিডিও উলিয়াম চাগে এটা গাৰ্লছ হোষ্টেল এটা কলেজ কেম্পাসৰ কাউন্সিল কিবা ডাউট থাকিলে ক'ব ভিডিও বনাব পাৰো চাই লওঁ সময়বোৰ মানে নিমিলে বিশেষকৈ মোৰ অলৰেডি এটা যিহেতু আছে ইডিশ্যন তাতে মই সময় নাপাওঁ দিবলৈ মানে আৰু এইফালে যে এক্সামবোৰ হৈ থাকে গম পাইছে আৰু টাইম পালেতো বনাব মন যায় এইখিনি দেখিছে ন খৰালি দিনত এইখিনি শুকাই যায় আমি আহোঁতে একদম মানে পুৰা শুকান আছিলে মানে সৰু সুৰা গছ আছে এনেকৈ ডাঙৰ গছ নাই হাবি দিব লাগিছে চাগে কিন্তু নহয় মানে এই সৰু সুৰা হাবি আৰু এইটো বনাই আছে লাইনৰ কাৰেণ্টৰ ব্যৱস্থা কৰিছে নাই এইটো ভাল কৰিছে কিন্তু দেই বহুত ভাল কৰিছে ডেভেলপ হৈ আছে দেই BBSC ডেভেলপিং হৈ আছে আমাৰ ছাৰো এবাৰ হোষ্টেল গৈছো ছাৰ কিবা খুৱাব নে নোখোৱাই এতিয়া বা হোষ্টেল গ'লে বয়স নাযাওঁ এনেই কৈছো এইফালে ঘূৰি যাওঁগে এইটো বয়সলে নাযাওঁ এখন ফাৰ্মাচী বনাই আছে ফাৰ্মাচী কমপ্লিট আৰু সেয়াই গাৰ্লছ হোষ্টেল যেতিয়া খুলিব এইফালে আছে গাৰ্লছ হোষ্টেল এইফালে এখন আৰু খুলিব তেতিয়াই এইফালে বনাই আছে কোৱাৰ্টাৰ ছাৰতো আমাৰ ফেকাল্টিৰ আৰু এইটো বয়স হোষ্টেল দেখিলে আৰু নাযাওঁ আৰু আজি কিমান ঘূৰিম ক্লাছ নাই অফ টাইমত আহিছো গৈ নাথাকৰ লগৰকেইটা আমনি লাগিছে বোলে এদিন দেখাম ভালকৈ কমেণ্ট কৰিব যদি লাগে আৰু এতিয়া এইবোৰ কহুৱা ফুল থকা নাই মানে ফুলি আছিলে বৰষুণ দিয়াৰ পৰা গুচি গ'লগৈ মজাকৈ এনেকৈ বগা বগা কহুৱা ফুল থাকে ফটোখনমান আছে মোৰ মাইকা দেখাম বাৰু আপোনাক এইফালে যে সোমাই আহি এইফালে কলেজ দেখিলে গেট এইফালে গাড়ী ৰখাই আছে এইফালে আপোনালোকে আহিব লাগিব এডমিনিষ্ট্ৰেশ্যন বিল্ডিং চাই লওক কাউন্সিলিঙলৈ আহিব লাগিব এইফালে ৰাস্তাটো মেইন ৰাস্তা সোমাই আহিলে দেন এইফালে আহিলে এইফালে গ'লে গাৰ্লছ হোষ্টেল পাব এইফালে সোমাই আহিলে এইফালে আহিব লাগিব এইফালে বয়স পঁচিছ পাব এইফালে দেখিছে ন বনাই আছে কমপ্লিট নাই হোৱা এই পুখুৰী কমপ্লিট হোৱা নাই যদি আনিলে মানে যিহেতু নতুনকৈ এডমিশ্যনৰ টাইমত অকণমান দিগদাৰ হ'ব ন এইটো ভালকৈ বনাইছে বহুত ডাঙৰকৈ বনাইছে দেখাম গৈ কেম্পাছটো ইমান সৰু নহয় ইমান ডাঙৰ নহয় কৈ দিয়া ইয়াতো বহুত ডাঙৰ বনাব বাকী আছে বহুত খালী আছে ইয়াতে আমাৰ টেকনিচিয়ান হয় যিটো BBSC ডাঙৰ টেক তো এই ফিল্ডখনতে হয় এতিয়া বাৰু অকণমান হাবি হৈছে ফিল্ডখন তো ডিপাৰ্টমেণ্ট কাপ চাপ চব ইয়াতে হয় তো তেতিয়াতো চবা হৈ থাকে এতিয়া মানে খেলা ধূলা যিহেতু কৰা হোৱা নাই ন অলপ আৰু হেৰি হৈ আছে এচি আছে তাৰপৰা আপোনাৰ তেনেকৈ আৰু বনাইছে বহিব পৰা জেগা আহি আগতো নাছিলে তো ছাৰৰ প্ৰিন্সিপাল ছাৰৰ কোৱাৰ্টাৰ হয় এইটোৱে হৈছে BBSC নিউ এডমিনিষ্ট্ৰেশ্যন বিল্ডিং তো এইটো কমপ্লিট হোৱাকৈ নাই ওপৰটো ভিতৰটো হ'ল ভিতৰটো মানে এতিয়া কাউন্সিলিং যিটো চলিব
তো গতিকে তাৰ সহায় হ'বৰ কাৰণে হয়তো লৈ আনিছে সোনকালে মোৰ মতে। তো ব'লক আমি ভিতৰলৈ সোমাই যাওঁ তেতিয়া। ভিতৰটো বহুত ধুনীয়াকৈ বনাইছে। তো ইয়াত AC আছে, ধুনীয়াকৈ মানুহ বহিব পৰা কোঠা আছে এনেকৈ। তো মই ভালকৈ দেখাব পৰা নাই ৰুমবোৰ, কাৰণ চিনাকি ছাৰ আদি আছে ন এডমিনিষ্ট্ৰেশ্যন বিল্ডিঙৰ। তো মুখৰ আগত সেই কেমেৰা উলিয়াই আৰু কৰিবলৈ বেয়া, গম পাইছে। ভালকৈ এইফালে বনাই হোৱা নাই, সেইকাৰণে বন্ধ কৰি থৈছে এইটো বাট। এইটো ডাঙৰকৈ বনাব এতিয়াতো, যিহেতু হোৱা নাই খৰধৰকৈ কৰিছে, গতিকে এইডোখৰে এনেকৈ কৰি থৈছে এতিয়া ধুনীয়াকৈ। তো আমি ওলাই যাওঁ ব'লক, দেখালোঁ ধুনীয়াকৈ। এইটো হৈছে প্ৰিন্সিপাল ছাৰৰ ৰুম। ইয়াতে আপোনালোকে ছাৰক লগ কৰিবলৈ আহিব লাগিব যদি আহে আৰু। ওপৰত নোসোমা আজি ন হলিছিল নেকি, যাব জানো? ওপৰততো গৈছোঁ, মই উঠিছোঁ আগতে বাৰু, ভিডিঅ' কৰা নহয়। এইটো প্ৰিন্সিপাল ছাৰৰ কোৱাৰ্টাৰ। এইফালে আকৌ দেখাই দিওঁ, ছাৰৰ গাড়ীখন আছে দেই, এইখন দেখিছে এইফালে বনাই আছে। বতাহ মাৰিছে, পৰিৱেশটো ভাল, কিন্তু পঢ়া পৰিৱেশ বহুত আছে। ভাল দিছে তোমাৰ আহিছে আৰু অশান্তি লাগিব। তো এইফালে ব'লক এবাৰ কলেজখনে দেখাওঁগৈ যিমান পাৰোঁ আৰু। আমাৰ দেখুৱা নাই ন, মালিক এজনা মোবাইলৰ দেই, আইফোনৰ মালিক। পুৰা আইফোন নাই, উধাৰ লৈছোঁ ছাৰৰ পৰা। ছাৰৰ পৰা কিমান লয়? ছাৰে আহিলোঁ সেইটো এডমিনিষ্ট্ৰেশ্যন বিল্ডিঙৰ পৰা। দেন এইফালে আৰু কলেজ, এইফালে এড্ৰেছটো দেখাম। দেখাম এডোখৰ অলপ ভালকৈ, এটা ভিডিঅ' লাই যদি ক'ব ভালকৈ দেখাম আৰু চব ৰুমে চুমে গৈ দেখামগৈ। আজিতো নহ'ব আৰু দীঘল হ'ব। বাই 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 বাই। ই যায়গৈ বোলে, হোষ্টেল যায় আৰু, ক্লাছ নাই মানে এতিয়া। এইফালে চোৱা CCTV জুম হ'ব নাই এইখন, সেইটো এইখনে হৈছে বাস্কেটবলৰ কোৰ্ট। BBSCৰ নিজৰ এখন ফ্ৰণ্টত বাস্কেটবলৰ কোৰ্ট আছে। ব'লক তেন্তে আমি কলেজৰ ভিতৰলৈ সোমাই যাওঁ। চব বস্তু দেখাব পৰা নাযাব চাগে, আজি ছিনিয়ৰ এক্সাম চলি আছে আৰু লেব চেববোৰতো বন্ধ আছে। সোমাই সেই ভাষা মানে টপাৰৰ লিষ্ট BBSC। তো প্ৰতিটো ডিপাৰ্টমেণ্টৰ প্ৰতিখন আছে। তো ইয়াত আপোনাৰ টপাৰ লিষ্ট আছে আৰু চাই ল'ব পাৰিব। চিভিল ডিপাৰ্টমেণ্ট দেখাওঁগৈ ফাৰ্ষ্টে গ'লোঁ। ওপৰত আছে চিভিল, দেন এইটো ফালে মই দেখাইছোঁ মেকানিকেল। ওপৰত আছে মানে চিভিল এটা আছে, এটা মেকানিকেল, এটা ইলেক্ট্ৰিকেল, এটা চিভিল, কেমিকেল। তো এইফালে আমাৰ ডিপাৰ্টমেণ্ট অভিয়াছলি মেকানিকেল, এইটো পাৰ্ট মেকানিকেল, এইফালে চিভিল পৰে। ইয়াতে কথা এটা কৈ দিওঁ যে আমাৰ মৰমৰ বিকাশ দা, কালচাৰেল ছেক্ৰেটেৰী, দাদাজনে ধুনীয়াকৈ আমাৰ কলেজৰ এটা গান ৰিলিজ কৰি থৈছে। বৰ্তমানে এমাহমান হৈছে আৰু। তো সেইটো গানত আপোনালোকে চালে মানে চব পাই যাব। তাত লেব চেব চব মানে কভাৰ কৰিছে দাদাই ভিডিঅ'টো ল'বলৈ। তো তাত আপোনালোকে BBSCৰ পৰা কলেজৰ ভিতৰৰ ক্লাছৰুম চাছৰুম গোটেই যিমান যি আছে চব ভালকৈ দেখিব। তো সেইটো এবাৰ ভিডিঅ' চাই ল'ব গানটো। তো তলত মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম। এইটো ৰুমত AC লগাই আছে, এইটো অলপ ভাল কৰি আছে ৰুমটো। এখনে আছে আমাৰ BBSC গাৰ্ডেন, মানে এইফালে চিভিল ডিপাৰ্টমেণ্টৰ পৰা থকা চিভিল আৰু ইলেক্ট্ৰিকেলৰ, আমাৰ আৰু মেকানিকেল আৰু কেমিকেলৰ এখন আছে। মানে টোটেল দুখন গাৰ্ডেন আছে BBSC ভিতৰত, মানে কলেজৰ ভিতৰত। তো এইটো হৈছে লেবটো কৈছোঁ আপোনালোকক, মই ভালকৈ দেখাব নোৱাৰিম, বহুত লেব আছে আৰু এতিয়া লক কৰি থৈছে চব ন, পাৰ্মিশ্যন নাই এনেকৈ সোমাই যাবলৈ। গতিকে সেই ভিডিঅ'টো চাই ল'ব দাদাৰ গানটো, চব তাত ভালকৈ পাব।
আৰু এই ৰুমটো আপোনালোকক দেখাই দিওঁ আমাৰ দিনত এইটোতে 211 ইয়াতে কাউন্সেলিং হৈছিলে মানে এডমিশ্যন হৈছিলে এইবাৰো হ'ব ইয়াতে এডমিশ্যন মোৰ মতে যদি হয় আৰু তো ইয়াত এক্সাম পাতি আছে এতিয়া চিনিয়ৰ 6th sem 8th sem এক্সাম হৈছে মই মনে মনে আৰু কেমেৰাটো লৈ দেখালোঁ আপোনালোকক সোমাইছোঁ যাব নোৱাৰোঁ এতিয়া তো এইফালে গাৰ্লছ হোষ্টেল বলক তেতিয়া আমি আমাৰ ডিপাৰ্টমেণ্টৰ ফালে লৈ যাওঁ আৰু পৰীক্ষা চলি আছে বাদ দিব নোৱাৰিম ইমান বাৰু এইটো আমাৰ ডিপাৰ্টমেণ্ট আহিছে মেকানিকেল এইটো হৈছে ফাৰ্ষ্ট ইয়াৰ ৰুম মানে আমাৰ ৰুম তো ইয়াত ডিজিটেল বৰ্ড লগাই আছে আৰু AC লগাই আছে এইকেইটাত চবতে আছে তো ইয়াত নাছিলে ইয়াত লগাই আছে এতিয়া হৈছে আমাৰ লিফ্ট মেকানিকেলৰ লিফ্ট মেকানিকেলটো এইটো যাওঁ হা যাওঁ হা লিফ্টত যাওঁ আজি লাগিছিলে বোলে BBC লিফ্টত দিছোঁ মানে ভয় কৰে বহুতে উঠিবলৈ আমি উঠো দেই আমি যোন আছে আমিও গৈ থাকোঁ বেলেগে ভয় কৰে বন্ধ হৈ যাব বুলি নুখুলিলে খুলিলে বাই বাই লিফ্টত উঠিবলৈ ভয় কৰে বহুতে মানে বেয়া হৈ যায় মানে বন্ধ হৈ যায় বুলি তো আমি উঠি থাকোঁ কিন্তু আমি অহা যোৱা কৰি থাকোঁ লিফ্টেদি ভাই এইটো হৈছে গ্ৰাফিক্স ৰুম আমাৰ গ্ৰাফিক্স ৰুম ইয়াতে গ্ৰাফিক্সৰ ক্লাছ হয় দেখাইছোঁ এইটো হৈছে আমাৰ কলেজৰ লাইব্ৰেৰী মই সোমাই পিনি নেদেখাওঁ আৰু দেই বেয়া লাগে তো সেয়ে দূৰৰ পৰা চাই লওক আৰু ব্লগিঙত আছে বাই বাই আৰু ভিডিঅ'টো এণ্ড কৰোঁ বহুত দেখালোঁ ঘূৰিলোঁ হয় নাই এই ল'ৰাকেইটা বেয়া লাগিছে বাই বাই কেইটা কি ক'ব আৰু গৰমত ঘূৰি যায় মোক গালি দিছে আৰু কি ব্লগ বনাবলৈ দেখালোঁ আপোনাৰ আৰু ভালকৈ দেখাম বাৰু দেখুওৱা নহয় ভালকৈ বহুত বস্তু আৰু এক্সাম চলি আছে চিনিয়ৰ এক্সাম চলি আছে আমি হুলস্থুল কৰিব নোৱাৰোঁ ন তেনেকৈ গৈ পিনি আমাৰো ৰুমবোৰ কাৰণে সেইবোৰ দেখাব নোৱাৰিলোঁ আমাৰতো এক্সাম পালেহি আৰু এসপ্তাহ 20 দিন খুব বেছি আৰু চাই লওক BBC যোন আহে আৰু লগ পাম আৰু নেকি Yes, stay tuned for the next vlog. Bye bye.